এই ভিডিঅ'ৰ জৰিয়তে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ এএনএম আৰু জিএনএম নাৰ্ছিং কোৰ্চৰ কিছুমান ইম্পৰ্টেণ্ট ডিটেইলছ জনাই দিয়া হ'ব। বহুতেই এএনএম নাৰ্ছৰ কোৰ্চৰ ফৰ্ম ফিল আপ কৰিছে এণ্ট্ৰেন্স পৰীক্ষাৰ। বহুতেই কমেণ্টছ কৰি আছে আৰু মেছেজ কৰি আছে যে এডমিট কাৰ্ড কিয় দিয়া নাই বা কেতিয়া দিব, এক্সাম তাৰিখ কেতিয়া, বহুতেই জানিব বিচাৰিছে। লগতে জিএনএমৰ ছেকেণ্ড কাউন্সেলিং হ'ব নে নাই বহুতেই জানিব বিচাৰিছে। এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। এইটো Q&A ছেশ্যন হয়। এতিয়া মই এএনএম কোৰ্চৰ ডিটেইলছ জনাম, এডমিট কাৰ্ড বা পৰীক্ষাৰ ডিটেইলছ জনাম। মই এটা টেন্টেটিভ সময় জনাম, সেই সময়মতে পৰীক্ষা হোৱাৰ চান্স আছে। এই অক্টোবৰ মাহত হোৱা নাই কাৰণ লাষ্টৰ ফালে এডিআৰিৰ এক্সাম আছিল, সেইকাৰণে পৰীক্ষাৰ ডেট দিয়া নাছিলে বা এডমিট কাৰ্ড ৰিলিজ কৰা নাই। পৰীক্ষা কেণ্ডিডেটৰ এএনএমৰ পৰীক্ষা নৱেম্বৰ মাহৰ লাষ্ট উইকৰ ফালে সম্ভাৱনা আছে। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট জনাই দিব বিচাৰিছোঁ, যিসকলে এএনএমৰ এণ্ট্ৰেন্স পৰীক্ষা দিব বিচাৰিছে 2024 চনত, সেইসকল কেণ্ডিডেটক এটা পইণ্ট জনাই দিব বিচাৰিছোঁ। এইবাৰ অৰ্থাৎ 2024 চনৰ ছেশ্যনত এইবাৰ আমাৰ গ্ৰুপৰ বহুতেই চৰকাৰী কলেজত এডমিশ্যন পাইছে জিএনএম নাৰ্ছিং কোৰ্চত। সেইবিলাক কেণ্ডিডেটক মক টেষ্ট দিয়া হৈছিল, তাৰপিছত কিতাপ লৈছিল, এখন ই বুক লৈছিল। সেই ই বুক চাইছিল, তাৰপিছত মক টেষ্ট প্ৰেক্টিচ কৰিবলৈ দিছিলোঁ। বহুতে প্ৰেক্টিচ কৰিছে। এইবাৰ বহুতেই চৰকাৰী কলেজত অলৰেডি এডমিশ্যন পাইছে আৰু ফিডবেক জনাইছে। এণ্ট্ৰেন্স পৰীক্ষাত বেছি নম্বৰ পালে কেণ্ডিডেট চৰকাৰী কলেজত এডমিশ্যন পাব। এইজন কেণ্ডিডেট জনাইছে মাজুলীত এডমিশ্যন পাইছে। তাৰপিছত এইজন কেণ্ডিডেট পাইছে শোণিতপুৰত পাইছে। তাৰপিছত এইজন কেণ্ডিডেট পাইছে গুৱাহাটীৰ MMCHত মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলত পাইছে। তাৰপিছত এইজন কেণ্ডিডেট পাইছে কাৰ্বি আংলঙত পাইছে, ফিডবেক জনাইছে, ফিডবেক দিছে। তাৰপিছত এইজন কেণ্ডিডেট শিৱসাগৰত পাইছে। এইবাৰ আমাৰ গ্ৰুপৰ বহুতেই এডমিশ্যন পাইছে চৰকাৰী কলেজত। এইজন কেণ্ডিডেট হাফলঙত পাইছে। যদি কোনোবা কেণ্ডিডেট এএনএমৰ পৰীক্ষা দিব বিচাৰিছে তেন্তে কিতাপখন ল'ব পাৰিব। এণ্ট্ৰেন্স পৰীক্ষাৰ চিলেবাছ অনুসৰি ই বুক প্ৰস্তুত কৰা হৈছে। এইখন হ'ল এণ্ট্ৰেন্স পৰীক্ষাৰ ই বুক। ইংৰাজী, গণিত আৰু বিজ্ঞানৰ প্ৰশ্ন উত্তৰ আছে। 1500 প্লাছ প্ৰশ্ন উত্তৰ ইয়াতে আছে। এএনএম আৰু জিএনএমৰ এণ্ট্ৰেন্স পৰীক্ষাত কামত দিব। অসমীয়া আৰু ইংৰাজী মাধ্যমত উপলব্ধ আছে। 299 পে'মেণ্ট কৰিলে কি সুবিধা পাব? এই ই বুক পাব প্লাছ মক টেষ্ট দিবলৈ সুবিধা পাব। সেইটো প্ৰাইভেট গ্ৰুপত দিয়া হয়। এইবাৰ নতুনকৈ আৰু এটা ছেশ্যন আৰম্ভ কৰিছোঁ। এএনএমৰ নতুনকৈ গ্ৰুপ এটা আৰম্ভ কৰিছোঁ। সেইবিলাক কেণ্ডিডেট বহুতেই লৈছে কিতাপ। সেইবিলাক কেণ্ডিডেট এতিয়া মক টেষ্ট প্ৰেক্টিচ কৰি আছে ৰেগুলাৰ। যদি কোনোবাই ল'ব বিচাৰিছে হোৱাটছআপত যোগাযোগ কৰিলেই হ'ল। হোৱাটছআপৰ লিংক বা নাম্বাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত পাব। যোগাযোগ কৰি ল'ব পাৰিব। তাৰপিছত যিটো নতুন গ্ৰুপ বা যিটো মক টেষ্ট ছেশ্যন আৰম্ভ হৈছে, সেই ছেশ্যনত পাৰ্টিচিপেট কৰিবলৈ ই বুক ল'ব লাগিব। তাৰপিছত পাৰ্টিচিপেট কৰিব পাৰিব। এতিয়া জিএনএমৰ ছেকেণ্ড কাউন্সেলিঙৰ ডিটেইলছ জনাই দিয়া হ'ব। জিএনএমৰ ছেকেণ্ড কাউন্সেলিং কেতিয়া হ'ব? ছেকেণ্ড কাউন্সেলিং ফাৰ্ষ্ট কাউন্সেলিঙত যিখিনি এডমিশ্যন হৈছে, হোৱাৰ পিছত যদি চিট থাকে তেতিয়াহ'লে ছেকেণ্ড কাউন্সেলিঙৰ নোটিছ দিব। প্ৰত্যেক বছৰতে ছেকেণ্ড কাউন্সেলিং হয়। এইবাৰত ছেকেণ্ড কাউন্সেলিঙৰ সম্ভাৱনা বহুত আছে। এইখিনি এডমিশ্যন লোৱাৰ পিছতেই অলৰেডি কেণ্ডিডেটক ছিলেকশ্যন কৰি দিছে। কাৰ কোনখন কলেজত যাই এডমিশ্যন ল'ব লাগিব অলৰেডি জনাই দিছে। এতিয়া কেণ্ডিডেট যাই এডমিশ্যন ল'ব। লোৱাৰ পিছত তাৰপিছত ৰিপৰ্ট পাব বৰ্ডে। তাৰপিছত কোনখন কলেজত কিমান চিট আছে, জিএনএম ট্ৰেইনিং চেণ্টাৰ বা স্কুলত কিমান চিট আছে, সেইমতে আকৌ কাউন্সেলিঙৰ নোটিছ দিব ছেকেণ্ড কাউন্সেলিঙৰ। তেতিয়া বহুতে এপিয়াৰ হ'ব পাৰিব। ৰেংক মেনশ্যন কৰি দিব। ৰেংক কিমানলৈকে যাব পাৰিব মেনশ্যন কৰি দিব। সেইমতে ছেকেণ্ড কাউন্সেলিঙত এপিয়াৰ হ'ব লাগিব। এইবাৰ কাউন্সেলিঙৰ নোটিছ আহিলে জনাই দিয়া হ'ব। আৰু যিসকলে এএনএমৰ প্ৰিপেয়াৰ কৰি আছে, এতিয়া ই বুক লৈ প্ৰস্তুতি আৰম্ভ কৰি দিয়ক। কাৰণ এইবাৰ বহুত কেণ্ডিডেট এপ্লাই কৰিছে এএনএম নাৰ্ছিং কোৰ্চৰ এণ্ট্ৰেন্স পৰীক্ষাৰ।